কাপোৰখিনি দেখুৱালত চাগে ভাবিছে কিয় বা দেখাইছোঁ। আচলতে আজি আমাৰ পিতাইৰ তিলানী মানে ককাৰ, আমি পিতাই বুলি মাতোঁ। আজি আমাৰ মাজত পিতাই নোহোৱা 3 দিন হ'ল। এয়া খুৰা-খুৰীৰ মা-দেউতা মানে বৰতীয়াসকলৰ নিয়মখিনি কৰিছে। এইফালে খুৰীহঁতে খুন্দি আছিলে পিঠাগুড়ি। নিয়মখিনি কৰিব লগা হোৱাৰ কাৰণে অকণমান ময়ে লাগি দিছোঁ। সেই খুৰীহঁত তালৈ গ'ল বাবে অকণমান বোলো আপোনালোককো দেখাওঁ। মায়ে এইফালে প্ৰসাদ ধুই আছে আৰু আজি এয়া প্ৰসাদ, কল, গাখীৰ আৰু কেঁচা পিঠাগুড়ি এনেকৈয়ে খাব লাগে। আমি আচলতে নাতিৰ ব্ৰত নাথাকে তেনেকৈ বুলিয়ে কয়, কিন্তু আমি তথাপিও খোৱা নাই, কাৰণ মাহঁতেই কোনো খোৱা নাই যিহেতু আমিনো কেনেকৈ খাম। আৰু আজিৰ পৰাই সকলোৱে খোৱা আৰম্ভ কৰিছে। বৰতীয়া ভাত খাবৰ কাৰণে এইফালে সকলো যোগাৰ কৰিলে আৰু এনেকৈ সকলোৱে মিলি বৰতীয়া ভাত খালোঁ। আপোনালোকৰ ফালে নিয়মবোৰ কেনেকৈ কৰে জনাবচোন। বৰতীয়া ভাতত কি থাকে সকলোৱে জানেই নহয়। আজিলৈ ইমানেই দেই, বাই।